এয়া বিজ্ঞান মেলাৰ পৰিৱেশ সকলোতে খালি মানুহ 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 বিজ্ঞান মেলা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ এক বিশেষ পৰিক্ৰমা পোন প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ অধিৱেশনত এনেকুৱাকৈ বিজ্ঞান মেলাৰ আৰম্ভণি কৰিছে। এইটো সঁচাকৈয়ে এক ভাল কথা। ইয়াত ষ্টলবিলাক আৰম্ভ হৈছে। ইয়াত গোটেই বিজ্ঞানৰ আৱিষ্কাৰৰ ন বাট ন যি চিন্তা ইয়াত নেশ্যনেল ছায়েন্স চেণ্টাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ আহিছে। আপোনালোকে চাওক, এইটো ইছৰ'। এয়া ডক্টৰ APJ আব্দুল কালামৰ প্ৰতিমূৰ্তি। APJ আব্দুল কালামৰ প্ৰতিমূৰ্তি এয়া ইছৰ'ৰ ব্যৱস্থাপনা গুৱাহাটী শোধনাগাৰ কাৰ্য বিজ্ঞান কেন্দ্ৰ এনেকুৱাকৈ ইয়াতে অসম কৃষি বিশ্ববিদ্যালয়, ভাৰতীয় নৌবাহন নিগম লিমিটেড, বিজ্ঞান আৰু জলপ্ৰযুক্তি বিদ্যালয়, এয়া চাওক ঋষিমুনিৰ বেশ। ইয়াতে ধুনীয়াকৈ বিজ্ঞান মেলা পাঠশালা অধিৱেশন ইয়াত ধুনীয়াকৈ লিখিছে। আমি দেখিবলৈ পাইছোঁ ইয়াৰ যিখন মঞ্চ পদ্মশ্ৰী বিৰুবালা ৰাভা মঞ্চ নামেৰে নামাংকিত কৰিছে। এয়া পদ্মশ্ৰী বিৰুবালা ৰাভা মঞ্চ। এয়া ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে, সঁচাকৈয়ে বহুত ধুনীয়া হৈছে। ডক্টৰ পৱন চন্দ্ৰ মহন্ত সৰণী বিজ্ঞান কাৰ্যালয়, এইটো কাৰ্যালয়। এয়া বিজ্ঞান মেলা উপসমিতি। সঁচাকৈ আকৰ্ষণীয় হৈ উঠিছে। কৰ্ণেল গুৰুপ্ৰসাদ দাস, ডক্টৰ ৰজনী শইকীয়া,